হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আকৌ বহুত দিনৰ মূৰত আপোনালোকলৈ এটা ভিডিঅ' আগবঢ়াম বুলি ভাবিছোঁ। বলক আমি ক'লৈ যাই আছোঁ, কি কৰি আছোঁ। আজি এটা অনুষ্ঠানো আছে, অনুষ্ঠানটো দেখাম কিছুমান দৃশ্য আপোনালোকক। ভিডিঅ'টো চাই থাকিব। যদি ভিডিঅ'বোৰ চাই ভাল পায়, লাইক ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইবাৰ বহুত কমি আছে, আপোনালোকৰ সঁহাৰি পালে চেনেলটো গ্ৰ' হ'ব। তাৰ বাবে বলক বেছি পলম নকৰি আৰম্ভ কৰোঁ ভিডিঅ'টো। শনি মন্দিৰ আহি পালোঁ। ইয়াতে আজি শনি পূজা হ'ব, হোমযজ্ঞ। তাতে সেৱা লওঁ বুলি আহিলোঁ আৰু ৰাতিও বিভিন্ন অনুষ্ঠান আছে, চাই থাকিব ভিডিঅ'টো। মানুহ ধুনীয়া মানুহ আহিছে। পানী তুলিব যাব লাগিছে। এবাৰ আহিলোঁ আকৌ গধূলি টাইমত, নাম মাতিছে। মোৰ পিছফালে এখন সাংস্কৃতিক মঞ্চ। অকণমান পিছতে অনুষ্ঠান আৰম্ভ হ'ব, গায়ক আহি পাব। 3-4টামান গায়ক মাতিছে বোলে। বাকী আহিম আকৌ অকণমান দেৰিকৈ, আপোনালোকক দেখাম। বাকী যদি ভিডিঅ'টো চাই ভাল পায়, লাইক ছাবস্ক্ৰাইব কৰি দিব আৰু চেনেলটো। মঞ্চখন অলপ পিছত আৰম্ভ হ'ব আৰু যদি ভিডিঅ'টো চাই অকণমান হ'লে আনন্দ উপভোগ কৰিলে ভিডিঅ' লাইক শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ একেবাৰে নাযাব, আপোনালোকক মিনতি কৰিছোঁ। আৰু আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই থ'ব। বাকী আপোনালোকলৈ বেছি ভিডিঅ'টো দীঘলীয়া কৰিব নোৱাৰিলোঁ, কাৰণ মোবাইলত ষ্ট'ৰেজ কম আছিলে। তাৰ কাৰণে এটা নতুন মোবাইল ল'ম বুলি ভাবি আছোঁ। আৰু এতিয়া 25,000-ৰ পৰা 30,000-ৰ ভিতৰত কি মোবাইল ল'লে ভাল হয়, আপোনালোকে কমেণ্ট কৰি জনাবচোন। আপোনালোক কমেণ্ট চাই পেলাই মই ডিচিশ্যন ল'ব লাগিব আৰু এটা। বাকী আজিলৈ এৰিলোঁ, বাই বাই।